কমল কমল দল নয়ন ভবদ বদহন গহন বন কয়ন নপর নপর পর খতরত গময় অভয় ভয় ভয় মোহর খততয় করতন পর কর হত দখ বদন খগ শরণ কথর ফন ভর কয়ন জগদ ভম পহর ভব ভয় তরণ পর পদলয় কর কমল নয়ন করতন কমল কমল দল নয়ন ভবদ বদহন গহন বন কয়ন নপর নপর পর খতরত গময় অভয় ভয় ভয় মোহর খততয় করতন পর কর হত দখ বদন খগ শরণ কথর ফন ভর কয়ন জগদ ভম পহর ভব ভয় তরণ পর পদলয় কর কমল নয়ন। কৃষ্ণ জয় গুৰু শংকৰ। ইমান দিনৰ পৰা যি আশাৰে ৰঙিয়া জিলা শাখাৰ লগতে সকলো বাপ-বান্ধৱ আই সমস্তই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশনভাৱে সুন্দৰভাৱে সফল কৰি তুলিবলৈ যি আশাৰে বাট চাই গৈ আছিল, আজি সেই আশা সম্পূৰ্ণভাৱে পৰিণত হ'বলৈ গৈ আছে। অৰ্থাৎ আজি অধিৱেশন ভাগৰ তৃতীয় দিনটো অৰ্থাৎ শেষ দিনটো। এয়া আপোনালোকে দেখিছে যে দ্বিতীয় বৈকুণ্ঠপুৰী অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন ভাগত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা বাপ-বান্ধৱ আই সমস্তই উপস্থিত হৈছে। আৰু এয়া আমাৰ সেৱা বাহিনী। এয়া আমাৰ সেৱা বাহিনীয়ে যেনেকৈ মানৱ শৃংখল গঠন কৰিছে, এয়া হয়তো পৃথিৱীতে বিৰল। এয়া আমাৰ সেৱা বাহিনীয়ে যেনেকৈ মানৱ শৃংখল গঠন কৰি পতাকা বেদীৰ পৰা মূল তোৰণ অৰ্থাৎ মেইন গেটলৈকে যেনেকৈ শাৰী পাতি গৈ আছে। আৰু আপোনালোকে শুনিবলৈ পাইছে যে আকাশে বতাহে হৰিনামৰ ধ্বনি, চাৰিওকাষে হৰিনামৰ ধ্বনি। সেইবাবে হয়তো কোৱা হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন ভাগক দ্বিতীয় বৈকুণ্ঠপুৰী বুলি। এয়া আমাৰ মহামান্য পদাধিকাৰ বাবে আমাৰ যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজা পতাকা, সেই পতাকা উত্তোলন কৰি শোভাযাত্ৰা আৰম্ভ কৰিছে। এতিয়া বলক আমি মহামান্য পদাধিকাৰ বাবৰ লগে লগে শোভাযাত্ৰা আৰম্ভ কৰোঁ। যি সাংস্কৃতিক শোভাযাত্ৰা সেই আৰম্ভ কৰোৱা হওক। বলক ভিডিঅ'টো সকলোকে চাই থাকক। কমল কমল দল নয়ন ভবদ বদহন গহন বন কয়ন নপর নপর পর খতরত গময় অভয় ভয় ভয় মোহর খততয় করতন পর কর হত দখ বদন খগ শরণ কথর ফন ধর কয়ন জগদ ভম পহর ভব ভয় তরণ পর পদলয় কর কমল নয়ন। গুরু হরি নামের হে মন মোহিলা, হরি মন মোহিলা, এনা জুরি ভকতি অমৃতরে নদী বই থাকে নদী। মই কলি হয় কলি, এই যুগ মোৰেই যুগ। আপোনালোকে যদি জীৱনৰ ভালকে সঠিক পথত চলিবলৈ হ'লে কীৰ্তন ভাগৱতৰ আশ্ৰয় ল'বই লাগিব, ভকত ধৰ্মৰ আশ্ৰয় ল'ব লাগিব। জুৱা মদ বেচালয় এইবিলাক মোৰ প্ৰিয়। কীৰ্তন ভাগৱত হৰি নামৰ ধ্বনি মই বেয়া পাওঁ। মই কলি হয় কলি।
Bye.